এতিয়া আমি আমাৰ বাইদেউসকলৰ কাৰণে যিসকল আমাৰ গৰ্ভৱতী মহিলা মোৰ বাইদেউ মা তেখেতসকলৰ কাৰণে আই অঞ্চয় বিধাংশী আমি আনিছো। আই মানে মা, আমি বহুতে মাক আই বুলি কওঁ। আই অঞ্চয় বিধাংশীত কি প্ৰত্যেক বছৰে আমাৰ যেতিয়া শিশু সন্তান জন্ম দিয়ে সেই সময়ত মাতৃবিলাক মৃত্যুবৰণ কৰিব লগা হয়। কিছুমান গৰীব পৰিয়াল খাবলৈ ভালকে নাপায়, নিউট্ৰিশ্যন নাথাকে, কাৰোবাৰ ব্লাড প্ৰেছাৰ বেছি থাকে, বিভিন্ন বেমাৰ হয়। সেইসকলক 7,000, 8,000, 9,000 প্ৰত্যেক বছৰতে হাই ৰিস্ক প্ৰেগনেন্সি হয়। সেই মহিলাসকলক যাতে আমি বাঁচাব পাৰো ইয়াৰ কাৰণে আই অঞ্চয় বিধাংশী মহিলাজনে হাই ৰিস্ক বুলি যেতিয়া ডিটেক্ট হ'ব সিদিনাৰ পৰাই জন্ম দিয়াৰ আগত 6 মাহ 1,000 কৰি প্ৰত্যেক মাহত টকা দিয়া হ'ব। জন্ম পোৱাৰ পিছত আকৌ 4 মাহ 1,000 কৰি টকা দিয়া হ'ব, যাতে সি ভাল ভিটামিন ভাল খাদ্য কিনি খাব পাৰে। এইটো আমাৰ আঁচনি। আপোনালোকে দেখিছে হাঁহ কুকুৰা পালনৰ আঁচনি আনিছে। যিমান CLF আছে BPF 17 বছৰত CLFৰ অফিচ বনোৱা নাছিলে। আমি 94টা CLFৰ অফিচ এটা বছৰতে নিৰ্মাণ কৰিবলৈ গৈ আছো। সেল্ফ হেল্প গ্ৰুপ বিলাকে এতিয়া সবে CLFৰ অফিচ পাব, আমি নিৰ্মাণ কৰিবলৈ গৈ আছো। নলেজ চেণ্টাৰ বনাইছো, জ্ঞান চেণ্টাৰ। প্ৰত্যেকটো VCDCত এখন নলেজ চেণ্টাৰ নিৰ্মাণ হ'বলৈ গৈ আছে। 40টা সমষ্টিত একেলগে 40টা অডিটৰিয়াম আমি নিৰ্মাণ কৰিবলৈ গৈ আছো, যাতে মেল মিটিং কৰিব পৰা যায়। তেনেকুৱা কৰি পেলাই বিটিআৰ অঞ্চলত এতিয়া আমি 10টাকে সায়েন্স স্পেচ লেব নিৰ্মাণ কৰিবলৈ গৈ আছো। এটাও বিষয়টো আমি বাদ দিব বিচৰা নাই। বিজ্ঞান সায়েন্সটো কেনেকৈ ডেভেলপ কৰিব পৰা যায়। মই এই মাত্ৰ গোসাইগাঁও কলেজত কথা পাতি আহিছো, আৰু গোসাইগাঁও কলেজত সায়েন্স ডিপাৰ্টমেণ্টত কম্পিউটাৰ নাই। মই সায়েন্সৰ জুলজি, বটানী, কেমেষ্ট্ৰি, ফিজিক্স প্ৰত্যেকটো ডিপাৰ্টমেণ্টত 10টা 40টা কম্পিউটাৰ দিবৰ কাৰণে এই মাত্ৰ কৈ আছো, যাতে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে সায়েন্সৰ শিক্ষাটো ভালকে ল'ব পাৰে। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আজি শান্তি আহিছে, নিৰাপত্তা আহিছে, উন্নয়ন লাহে লাহে হ'বলৈ ধৰিছে। গাঁওবিলাকত ইৰিগেশ্যনৰ পানী পাবলৈ ৰাইজে এতিয়া সুবিধা পাইছে। ধান ক্ৰয় কৰিছে অসম চৰকাৰে। অৰুণোদয় আঁচনি আপোনালোকে পাইছে, যিসকলে পোৱা নাই আকৌ অৰুণোদয় আঁচনি পাবলৈ গৈ আছে। মাইক্ৰ' ফাইনেন্সৰ লোন ৰিটাৰ্ণ কৰি দিলে। যিসকলৰ আৰু মাইক্ৰ' ফাইনেন্স আছে তেখেতসকলে আজি বিভিন্ন ব্যৱস্থা আমি কৰিম, যাৰ দ্বাৰা আপোনালোকে লোন পৰিশোধ কৰিব পাৰে। মহিলাসকলৰ কাৰণে আমি মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বনাইছো 19টা। এই মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এতিয়ালৈকে 19টা হ'ল আমাৰ বিটিআৰ অঞ্চলত, আৰু প্ৰত্যেকটো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীক আমি 1.5 লাখ কৰি টকা দিবলৈ গৈ আছো। যোৱা বছৰত 100 জন খেলুৱৈসকলক আমি কনিকালচাৰ নাৰ্চাৰী স্পৰ্টছ এক্সেলেন্স এৱাৰ্ড দিছো। আমি আজি মাছৰুম খেতি কোকৰাঝাৰত বহুত ভালকে হৈ আছে। আপোনালোকে বহুত মহিলাসকলে বাইদেউসকলে মাছৰুম খেতি কৰিছে। মাছৰুম খেতিটো ভালকে কৰক। আমাৰ নিজৰে মাছৰুম মিছন আছে। এই মাছৰুম মিছনৰ আপোনালোকক আৰু আমি সহায় কৰিম। আমাৰ টাৰ্গেট হৈছে বড়োলেণ্ডত শান্তি আহিল, এতিয়া উন্নয়ন হ'ব লাগে। প্ৰত্যেকটা গাঁৱত প্ৰত্যেকটা পৰিয়ালত কিবা নহয় কিবা উপাৰ্জন কৰিব পৰা পথ থাকিব লাগে। মই দেখিছো আপোনালোকে বহুত কষ্ট কৰি খাব পৰা মানুহ, কিন্তু ইয়াত শান্তিয়ে নাছিলে, নিৰাপত্তাই নাছিলে, গতিকে উন্নয়নৰ কাম কাজবিলাক কৰিব পৰা নাছিলে। গতিকে আজি শান্তি আহিছে, নিৰাপত্তা আহিছে। UPPL BJPৰ এই চৰকাৰৰ সময়ত ৰাইজে আজি তেনেকুৱা এটা পৰিৱেশ পাইছে, যি পৰিৱেশ কোনোদিনা কল্পনা কৰা নাছিলে।